আজি মই লৈ আহিছোঁ আপোনালোকক দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত থকা পূজা মণ্ডপসমূহলৈ আৰু ইয়াৰে ভিতৰত কিন্তু দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱ অতিকৈ শলাগ ল'বলগীয়া আৰু অসমৰ ভিতৰতে আগশাৰী স্থানত থকা এটা পূজা মণ্ডপ। আহক এই পূজাভাগৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক উপভোগ কৰাওঁ। নমস্কাৰ, সকলোকে শাৰদীয় দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ গীতিমণি পৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আহিলোঁ এয়া দেৰগাঁৱৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱলৈ। আহক ইয়াৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই যাওঁ। এই পূজাভাগ কিন্তু বিশেষ আকৰ্ষণীয়। অসমৰ ভিতৰতে আগশাৰী স্থানত থাকিবলৈ সক্ষম হোৱা দেৰগাঁৱৰ এয়া দেৱগ্ৰাম ৰাজহুৱা পূজা মণ্ডপ। আহক এতিয়া মা দুৰ্গাৰ ওচৰত সেৱা লওঁগৈ। আপোনালোকে সকলোৱে দুৰ্গতি নাশ কৰক। আহক এতিয়া প্ৰথম আহিয়ে আজি মই এইভাগ দেৱী মাৰ ওচৰত সেৱা ল'লোঁ আৰু আপোনালোককো দৰ্শন কৰালোঁ। লগতে ভাবিলোঁ আপোনালোক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আকৌ যাওঁ ব'লক ইয়াৰ কাষতে থকা আৰু এভাগ দেৱী মাৰ ওচৰলৈ। আৰু মই আজি যোন ঠাইলৈকে যাওঁ আপোনালোককো সেয়াই দেৱী মাৰ দৰ্শন কৰাই যাম। ব'লক এতিয়া অন্য এভাগ দেৱী মাৰ ওচৰলৈ যাওঁ। পালোহি এয়া দেৰগাঁৱৰ সেই পূজা মণ্ডপ ভাগৰ সমান্তৰালভাৱে থকা আন এভাগ পূজা। আহকচোন বাৰু এইভাগ পূজা দৰ্শন কৰোঁ। সজোৱা আছে, এইফালে পুৰা ফটো মাৰিছে আৰু এইফালেও এনেকৈ সজোৱা আছে, এইফালেও ফটো মাৰিব পাৰে। আৰু এইফালে আমাৰ বেটা আৰু একে ৰখি আছে। দেৱী মাক দৰ্শন কৰিলে মনটো সঁচাকৈ বৰ ভাল লাগে। সেই দুৰ্গা মা সকলোকে সুখ শান্তি সমৃদ্ধিৰে জীপাল কৰি ৰাখিবা। আহক আৰু পূজা মণ্ডপ চাই যাওঁ, আপোনালোককো দেখাই যাওঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে বাৰু কেনেকুৱা পায় অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।